हाय फ्रेंड्स की खबर आज ভাবিছো এখন তৰকাৰী মানে তাৰ বাবে আলু এটা বিলাহী এটা আৰু দালি কেটামান লাছো আৰু পিয়াজ এটা লাছো আৰু আলুটো মিহি মিহিকে প্ৰথমতে কাটি লাছো গুছাই লোৱাৰ পিছত মিহি মিহিকে অকমান কাটি লোৱাৰ পিছত আলুখিনি ভালদৰে পানীত ধুই ললো ধোৱাৰ পিছত দালি কেটামান ধুই ললো আৰু বিলাহী এটা কাটি ললো বিলাহীটো কটাৰ পিছতে পিয়াজ এটাও কাটি ললো আৰু তেল কেৰাহীখন পাতি দিলো জুইৰ ওপৰত আৰু তেল দি দিলো তেলখিনি মানে অকমান কম তেলত ভাজিছো যেহেতু আলুখিনি মানে যেহেতু দালি লগতে অকমান থুপথুপিয়া কৰিম সেইবাবে তাতে আকৌ নিমখ আৰু হালধি নিজৰ জোখমতে দিলো জলকীয়া তেনেকে একো দিয়া নাই মই হুদা তেলত ভাজিছো ভজাৰ পিছত আকৌ আমাৰ দালিখিনি ভাজিছো প্ৰথমতে তেলখিনি দি পিয়াজ দিলো ভিডিওটো কৰিবলৈ নহল আৰু দালিখিনি এনেদৰে ভাজাৰ পিছতে অকমান পানী দি দিছো চকচোন গৰম পানী দিছো গৰম পানী দিয়াৰ কাৰণে কেনেকে উতলি আহিছে উতলা হোৱাৰ পিছতে দালিখিনি অকমান ঢাক মাৰি দিব লাগে আৰু মই ঢাক মাৰটো দেখুৱা নাই কিহেতু মই সেইখিনি ভিডিওটো কৰা নহল আৰু এই ঢাক মাৰি দিয়াৰ পাছতে দিছেন দালিখিনি কি ধুনীয়াকৈ সিজিছে আৰু ইয়াতে এতিয়া মই আলু দি দিম মানে ভাজি থোৱা আলুখিনি দি দিম ভাজি থোৱা আলুখিনি দিয়াৰ পিছত অকমান লৰাই মেলি তাতে আৰু অকমান পানী দি দিব লাগে পানী দিয়াৰ পিছত আকৌ উতল আহিব এই উতল অহাৰ পিছতে বিলাহী সৰুকে যে কাটি থৈছিলো বিলাহীখিনি দি দিলে হ'ব বিলাহীখিনি দি দিয়াৰ পিছতে দেখিছেনে কি ধুনীয়াকৈ এটা আহিব চাবচোন এইখিনি ঢাকি দিয়াৰ পিছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ সবজিখিনি হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু আপোনালোকে দেখিছে নহয় ইমান ধুনীয়া কালাৰ আহিছে আজিলৈ ভিডিওটো ইমানেই বাই বাই আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ইমানেই বাই বাই